2004 চনৰ স্বাধীনতা দিৱসত ধেমাজি বোমা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাই মিণ্টু দাসৰ কবিতা তেজে ধোৱা স্বাধীনতাৰ গান। আবৃত্তি হেনৰি ফুকন। তেজবোৰ যিদিনা ওপৰলৈ উৰি গৈছিল, কেঁচা জীয়া মাংসবোৰ যি ঠাইৰে পৰা চিটিকি পৰিছিল, হাত ভৰি মোৰ গাবোৰ টুকুৰা টুকুৰ হৈ পৰিছিল, সেইদিনাই সেই ঠাইতে 13টা জীয়া মানুহৰ একেলগে নাইকিয়া হৈছিল। কলা ধোঁৱা আৰু ছাইৰ মাজত হিংসুক বৰ বৰ্তানবে উৰুৱাব খুজিছিল ৰঙা তেজৰ কলা নিচা। যিসকলে মানুহৰ কেঁচা মাংসৰে হাক বান্ধি স্বাধীনতাৰ দেশলৈ যাব খুজিছিল, স্বাধীনতাৰ অৰ্থ নুবুজা শিশুক বুজাব খুজিছিল, যিয়ে বাৰুদৰ শব্দত স্বাধীনতাৰ ৰক্তিম সূৰ্যৰ ৰশ্মিৰ অৰ্থ। শুই থকা শান্তিৰ কপৌজনীক সজোৰে জগাই দিয়াসকল, ছাই বৰণীয়া ধোঁৱাৰ মাজত স্বাধীনতাৰ শ্লোগান গাব খোজাসকল, মাতৃ ভগ্নী স্বামী ভাতৃৰ বুকু হুদা কৰাসকল, তেওঁলোকে উৰুৱাব পাৰিবনে কেঁচা তেজৰ চেকুৰাৰ মাজত বৈপ্লৱী সন্তাসৰ কলা নিচান, য'ত সাধাৰণ জনতাই হেৰুৱাই জীয়াই থকাৰ অধিকাৰৰ স্বাধীনতা। আগষ্ট 16ত খেলপথাৰখনৰ একোণত 13 গছি বন্তি একেলগে ৰঙা হৈ জ্বলে। ঘৰে ঘৰে আত্মীয় শুভাকাংক্ষীৰ নিদাৰুণ আত্মাৰ বুকুত শ্মশান চিতাৰ জুই জ্বলে। দাও দাও কৈ পুৰি নিয়ে স্বাধীনতাৰ প্ৰতিটো গান, তেজে ধোৱা স্বাধীনতাৰ গান।